ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছা ত্ৰিকোণমিতিৰ অনুপাতকেইটা নিশ্চয় মনত কৰিব পাৰিছা। অনুপাতকেইটা কি কি আছিল? সাইন, কছ, টেন, কছেক, সেক, কট, এইকেইটা আগতে মনত কৰিব লাগিব। নেক্সট আমি কি কৰিছিলোঁ? সাইন 30 ডিগ্ৰী, সাইন 45 ডিগ্ৰী, সাইন 60 ডিগ্ৰী, সাইন 0 ডিগ্ৰী, সাইন 90 ডিগ্ৰী, এইবিলাকৰ মান উলিয়াইছোঁ। খালি সাইনৰ নহয়, গোটেইকেইটাৰে উলিয়াইছোঁ। গতিকে সেই গোটেইকেইটা মান একেলগ কৰি এখন তালিকা বনোৱা গৈছে। এই তালিকাটো আমি যদি গোটেইখিনি কৰিব নালাগে, মাত্ৰ এটা লাইন যদি কৰিব পাৰা, তেতিয়াহ'লে বাকী গোটেইকেইটা অনুপাতবিলাক লিখিব পাৰিবা। সেই কৌশলটো আমি আলোচনা কৰিম। গতিকে সেই কৌশলটো মনত ৰাখিবলৈ যত্ন কৰিবা। নিশ্চয় তোমালোকে পৰীক্ষাত তোমাৰ কনফিউজন নহয়। যদি কনফিউজন হয়, তেতিয়াহ'লে তোমালোকে কি কৰিবা? কনফিউজনটো হ'বই। গতিকে কনফাৰ্ম হ'বা। কনফাৰ্ম কেনেকৈ হ'ব পাৰি সেইখিনি আলোচনা কৰিম। গতিকে কনফাৰ্ম হৈ পেলাই অনুপাতবিলাক লিখিবা। যদি তুমি নাজানা যে সাইন 45 ডিগ্ৰী কিমান, গতিকে তেতিয়া তোমাৰ অংকটোৱে ভুল হৈ যাব। গতিকে সেইকাৰণে আমি সেই সাইন 45 ডিগ্ৰী যি ফৰ্মুলাত উলিওৱা গৈছিল, সেই ফৰ্মুলাটো হ'ল দীঘলীয়া প্ৰচেছ, জ্যামিতিকভাৱে কৰিছিলোঁ। সেইখিনি উলিয়াবলৈ গ'লে বহুত সময় লাগিব। গতিকে আমি তেনেকৈ নাযাওঁ, আমি সেইটো মনত কৰাৰ কৌশলটো শিকি ল'ম। সেই কৌশলৰ দ্বাৰাই আমি কৰিম, অনুপাতবিলাক লিখিম। কেতিয়া কোনটো প্ৰয়োজন হয় ক'ব নোৱাৰা। যদি যিকেইটা আমাক পৰীক্ষাত আহিব, সেইকেইটা আমি লিখিবলৈ গ'লে আগতে আমি লাগে এই মনতে নাইবা বহীত অলপ এক্সট্ৰা কাগজত লিখি ল'লেই হ'ল। অংকটো কৰাৰ আগতে এই তালিকা নালাগে, মাত্ৰ এটা লাইন লিখি ল'বা। সেই লাইনটো উলিওৱাৰ কাৰণে কি কৌশল অৱলম্বন কৰা হয় সেইটো আলোচনা কৰিম। এতিয়া এই লাইনটো কৰিবলৈ আমি কি কৰিম? প্ৰথমতে 0ৰ পৰা আৰম্ভ হৈছে। 0, 30 ডিগ্ৰী, 45, 60, 90 ডিগ্ৰী। গতিকে 0ৰ পৰা আমি ক্ৰমাংকন কৰিম। 0, 1, 2, 3, 4, এইকেইটা সংখ্যা বহাই ল'লোঁ। তাৰে পিছত কি কৰিম? 4ৰে ডিভাইড কৰিম। গোটেইকেইটাক 4ৰে ডিভাইড কৰিলোঁ। ডিভাইড কৰি পেলাই কি পালোঁ? তাক কি কৰিবা? বৰ্গমূল ল'বা। এইটোৰ পৰা আমি পালোঁ কি? এইটো 0 পালোঁ। এইটো পালোঁ কিমান? এইটো পালোঁ 1/4। গতিকে এইটো 1/4 হ'ব। এইটো হ'ব 1/2, 1/2। এইটো হ'ব 3/4 আছে, 3/4 থাকিব। আৰু ইয়াতে কি হ'ব? 1 হ'ব। গতিকে এইকেইটা পোৱাৰ পিছত নেক্সট আমি কি কৰিম? বৰ্গমূল ল'ম। গোটেইকেইটা বৰ্গমূল ল'লে কি হয়? সেইখিনি বস্তু আমি সেই সংখ্যাকেইটা আমি প্ৰথম লাইনত বহাই যাম। তাৰ মানে কি? সাইন 0ৰ মান কিমান? সাইন 30ৰ মান কিমান? সাইন 45, সাইন 60, সাইন 90ৰ মান। এই মানবিলাক আমি প্ৰথম এইটো সাইনৰ শাৰীত বহাই যাম। কি হ'ব? 0ৰ বৰ্গমূল 0 হ'ব। 1/4ৰ বৰ্গমূল 1ৰ বৰ্গমূল 1। গতিকে 4ৰ বৰ্গমূল 2। 1/2ৰ বৰ্গমূল হ'ব 1ৰ বৰ্গমূল 1। 2ৰ বৰ্গমূল 2 নাই, গতিকে √2 লিখিব লাগিব। নেক্সট আহিম 3ৰ বৰ্গমূল নাই, গতিকে √3 লিখিম। 4ৰ বৰ্গমূল আছে 2, গতিকে 1ৰ বৰ্গমূল 1 হ'ব। গতিকে এইকেইটা পালোঁ। এইকেইটা হ'ল মানে হ'ল। এইখিনি তুমি এই কৌশল খটাই উলিয়াই ল'লে হ'ল। ইয়াৰে পিছত আমি কি কৰিম? ওলোটা ক্ৰমত সজাই যাম। এইটো সাইন 0 কাৰণে আমি 0 পাইছিলোঁ, সাইন 90ৰ কাৰণে 1 পাইছোঁ। সেইটো ওলোটা ক্ৰমত সজাই গ'লে হ'ল। কছ 90ৰ কাৰণে 1 পোৱা যাব। লাহে লাহে আমি এইটো এনেকৈ লিখি যাম, √3/2। তাৰে পিছত 1/√2, তাৰে পিছত 1/2, তাৰে পিছত 0 হ'ল।
গতিকে আগৰ লাইনটোকে আমি ওলোটা ক্ৰমৰ পৰা লিখি গৈছোঁ। ঠিকে আছে। নেক্সট আহিব সাইন আৰু কছৰ হৰণ ফল হ'ল 10। আমি 10 থিটা বা 1045 কওঁ, যিকোনো কোণে কওঁ, এইটো কি হয় সাইন 45 বাই কছ 45 হয়, কছ 45। গতিকে সেইমতে আমি লিখিম সাইন 0 ডিগ্ৰী 0, সাইন 10 0ৰ মান যদি উলিয়াবলৈ যাওঁ সাইন 0 বাই কছ 0। গতিকে আমি সাইন 0ৰ মান পাইছোঁ 0, কছ 0ৰ মান পাইছোঁ 1। গতিকে 0 বাই 1 হ'ব, 0 বাই 1 হ'লে 0 হ'ব, 10 0ৰ মান 0। 1 বাই 2 হৰণ 3 বা √3 বাই 2, গতিকে 2 বাই √3 হ'ব, উল্টা হৈ 2 কেঞ্চেল যাব, 1 বাই √3 থাকিব। 1 বাই √3 লিখিলোঁ। এইটো 1 বাই √2ক 1 বাই √2ৰে হৰণ কৰিলে একেই পৰিমাণ আছে, গতিকে 1 হ'ব। নেক্সট আহা √3 বাই 2 ইনটু 1 বাই √2, 1 বাই √2ৰে হৰণ কৰা মানে ই উল্টি যায় 2 বাই 1 হ'ব, গতিকে 2 বাই 1 হ'লে 2 কেঞ্চেল যাব, √3 হ'ব। গতিকে ইয়াৰ কাৰণে এইটো টেকনিক খটাব লাগিব। তাৰে পিছত আহিল কি 1 বাই 0। 1 বাই 0ৰ মান 1 বাই 0 ডাজ নট এক্সিষ্ট। তোমালোকে জানা যে এইটো পৰিমেয় সংখ্যা নহয়, ইয়াক আমি লিখিব নোৱাৰোঁ, গতিকে সংজ্ঞাবদ্ধ নহয়, নাইবা আমি এইটো চিন ব্যৱহাৰ কৰোঁ, ইনফিনিটি চিন ব্যৱহাৰ কৰিলে হ'ল, গতিকে সংজ্ঞাবদ্ধ নহয় এইটো। ঠিকে আছে। তাৰপিছত আহা কচেক। কচেক হ'ল কি, কচেক হ'ল চাইনৰ ওলোটা। সাইনৰ ওলোটা ক্ৰমৰ পৰা লিখি গ'লেও হ'ব, নাইবা ইয়াক ওলোটাই দিলেও হ'ব। ইয়াক ওলোটাই দিলে হয়, নাইবা ওলোটা ক্ৰমৰ পৰা লিখিলে সাইন 1 বাই 0 নহয়, সাইনটো নহয়, কি কচেক। কচেক হ'লে ইয়াতে হ'ব 1 বাই 0। কচেক হ'ল সাইনৰ ওলোটা। কচেক সমান কচেক থিটা সমান 1 বাই সাইন থিটা। গতিকে সাইন থিটা, থিটাৰ মান যদি 0 ডিগ্ৰী হয়, কচেক 0 ডিগ্ৰী সমান 1 বাই সাইন 0 ডিগ্ৰী। গতিকে 1 বাই লিখিলে 1 বাই 0 লিখিব লাগিব। 1 বাই 0 লিখিলে কি হয়, 1 বাই 0 লিখিলে 1 বাই 0 লিখিলে এইটো ইনফিনিটি লিখিব লাগিব। নেক্সট আহিব সাইন 30ৰ মানৰ ওলোটাটো লিখিবা, 2 আহিব, এইটো √2 আহিব, আৰু এইটো হ'ব 2 বাই √3, 2 বাই √3, আৰু হ'ল 1 বাই 1 মানে 1 হ'ব। এইকেইটা লিখিলোঁ আমি। নেক্সট কচেকৰ এইটো উল্টা ক্ৰম লিখিলেও হয়, নাইবা কচৰ ওলোটাটো লিখিলেও হ'ব। কচক যদি ওলোটাই দিওঁ, চেক হ'ল কচৰ ইনভাৰ্চ। গতিকে 1 বাই 1 মানে 1 হ'ব। এইটো ওলোটা ফালৰ পৰা লিখি গ'লেও হ'ব। তাৰে পিছত আহা ইয়াক ওলোটাই দিলে 2 বাই √3 মানে সিফালৰ ওলোটা ক্ৰমৰ পৰাও মিলি আছে, ইয়াক ওলোটাই গ'লে হ'ল √2। গতিকে তাৰে পিছত আহিল এইটো 2। তাৰে পিছত ইয়াক ওলোটাই দিয়া মানে কি, ইয়াৰ তলত 1 আছে, 1 বাই 0 এইটো সংজ্ঞাবদ্ধ নহয়। নেক্সট আহা কট। কট হ'ল 10ৰ ইনভাৰ্চ। 10ৰ ওলোটা, 0ৰ তলত 1 আছে, 1 বাই 0 হ'ব। গতিকে ওলোটা কৰিলে 0ৰ ওলোটা হ'লে 1 বাই 0 হ'ব, ইনফিনিটি, নাইবা আমি এই 10ৰ ওলোটা ক্ৰমৰ পৰা লিখি গ'লেও হ'ব, ইনফিনিটি, তাৰে পিছত √3, তাৰে পিছত 1, তাৰে পিছত 1 বাই √3, তাৰে পিছত ইয়াৰে ওলোট 10ৰ আছিল 0 কট। এইটো লিখিলোঁ, এইটোৰ হ'ল 1 হ'ব, 0 বাই 1 হ'ব, মানে 0 হ'ব, 0 হ'ব। গতিকে এইটোৰ উল্টা ক্ৰমৰ পৰা হৈছে, গতিকে 0 শেষত যায় 0 হ'ব। এতিয়া ওলোটা ক্ৰমো ভাবিব পাৰা, নাইবা
আমি ইয়াক উল্টাই দিলেও হ'ব। ইয়াৰ তলত 1 আছে, গতিকে 1/0 ইনফিনিটি √3/1 √3 1/1 1 হ'ব। তাৰে পিছত √3/1 আছিল 1/√3 আৰু ইয়াৰে ওলোটাটো 0 হয়। 0ৰ ওলোটা ইনফিনিটি, ইনফিনিটিৰ ওলোটা 0 হয়। গতিকে এই কৌশলৰ দ্বাৰাই আমি কি কৰিম, ত্ৰিকোণমিতিক অনুপাতবিলাক লিখি ল'ম, তেতিয়াহ'লে আমাৰ অংকবিলাক কৰোঁতে সুবিধা হ'ব। গতিকে ইয়াতে কনফিউজন নহ'ব। যদি এই লাইনটো কৰি লোৱা, তাৰে পিছত যিটো লাগে সেইটোহে বনাই যাম আমি। গতিকে গোটেইখিনি কৰাৰ দৰকাৰ নাই। এতিয়া তোমালোকে অংক কৰোঁতে কৰোঁতে এইবিলাক কি হৈ যাব, মুখস্থ হৈ যাব। যদি ঘৰত প্ৰেক্টিছ কৰি থাকা, এই তালিকাখন বেছি ডাঙৰ নহয়, গতিকে অট'মেটিকেলি মুখস্থ হৈ যাব। গতিকে প্ৰথম আমি কি কৰিব লাগিব, এনেকুৱা কৌশল অৱলম্বন কৰি তালিকাটো বনাই ল'ব লাগিব। আৰু মুখস্থ হ'লেও আমাৰ এটা কনফাৰ্মেশ্যনৰ কথা আছে। সেই কনফাৰ্মেশ্যন হোৱাৰ কাৰণে কিন্তু আমি এই কৌশলেৰে কৰি ল'ম, তেতিয়াহ'লে ভুল হোৱাৰ চান্স নাথাকে। গতিকে ইমান আমি অভাৰ কনফিডেঞ্চো হ'ব নালাগে যে আমাৰ ভুল নহয়। গতিকে ভুল হৈ যাব পাৰে, যাৰ কাৰণে আমি কি কৰিম, তালিকাখন বনাই ল'ম। ঠিক আছে, আহিছোঁ আজিলৈকে।